আজি আমাৰ সন্মানীয় বিৰোধী দলপতি ডাঙৰীয়াই যেটো তেওঁ ব্যাখ্যামূলক টোকা দিছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন অন্যতম এক বিশেষ প্ৰাসংগিক বিষয়। শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে। সেয়েহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব লাগে আৰু সন্দেহযুক্ত সকলক তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিব লাগে। বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিৰ ৫ নম্বৰ দফা সম্পূৰ্ণ ৰূপায়ণৰ বাবে NRCৰ কাম অতি জৰুৰীভাৱে সম্পূৰ্ণ কৰিব লাগে। অধ্যক্ষ মহোদয়, এই গোটেই বিষয়খিনিৰ ওপৰত আমি যোৱা কেইটামান দিনৰ ঘটনাৰাজিক সম্যকভাৱে বিশ্লেষণ কৰিব লাগিব। আমাৰ ৰাজ্যত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC এখন প্ৰস্তুত কৰাৰ কাম হাতত লোৱা হয় আৰু NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি NRC খনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনিত আমি আগবাঢ়িব লাগে। অধ্যক্ষ মহোদয়, আমি এই NRC ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছো আৰু মই আশা কৰো যে অহা 8 পৰা 12 মাহৰ ভিতৰত CDEC বুলি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এজেন্সি এটাই কাম কৰি আছে। তেওঁলোকে এটা ইনফৰমেশ্যন সিকিউৰিটি মেনেজমেণ্ট সিস্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি NRCৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব আৰু স্বাভাৱিকভাৱে 8 পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত NRC ৰিজেকশ্যন স্লিপ বা একসেপ্টেন্স স্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম। অধ্যক্ষ মহোদয়, ইয়াত এটা এইখিনি হল এটা অফিচিয়েল যেটো বক্তব্য, কিন্তু ইয়াৰ লগত আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি এটা জড়িত হৈ আছে। অসম চৰকাৰে যিখন NRC নিৰ্মাণ হল সেই NRC খনক আমি চূড়ান্ত বুলি ভবা নাই, কাৰণ আমি ভাবো যে এই NRC খনত সেই সময়ত বহু লোকে আৰু পৰৱৰ্তী সময়ত তাৰ বহু তথ্য প্ৰকাশ পাইছে যে বহু লোকে NRCত নিজৰ নাম বিভিন্ন উপায়েৰে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। একে নামৰ সুযোগ লৈ বিশেষকৈ যদি কৰবাত কাছাৰত কোনোবা এজন বাপেকৰ নামৰ লৈতে এটা মানুহ আছে, মই কামৰূপত আছো, পুত্ৰ আৰু পিতৃৰ মিলন হৈ গল। এই ধৰণৰ বিভিন্ন কথাৰে আনকি ট্ৰিব্যুনেলত ডিক্লেয়াৰ্ড ফৰেনাৰ্ছো NRC ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে। আমি উচ্চতম ন্যায়ালয়কো কৈছো, ভাৰত চৰকাৰৰ লগতো আমি কথা পাতিছো যে অসমত NRCৰ পুনৰীক্ষণৰ এটা আমাক সুবিধা দিব লাগে। আমি তেওঁলোকক কৈছো যে 20% নাম সীমান্ত জিলাত আৰু 10% নাম আমাৰ আন জিলা কেইখনত আমাক এটা স্যাম্পল চেকিং কৰিব সুযোগ দিব লাগে আৰু স্যাম্পল চেকিংত যদি কোনো আমি ভুল নাপাও আমি NRC খনৰ মতে কাম আগবঢ়াম। কিন্তু 20% বৰ্ডাৰ ডিস্ট্ৰিক্টত ৰিভেৰিফিকেশন আৰু 10% ৰিভেৰিফিকেশন ইন আদাৰ ডিস্ট্ৰিক্ট, এই দুইটা কাম যদি আমি কৰিব পাৰো তেতিয়াহলে মানুহৰ মনত সন্দেহ নোহোৱা হ'ব
আৰু মানুহে স্বাভাৱিকভাৱে এনআৰচি খনক এটা সঠিক দস্তাবেজ বুলি স্বীকাৰ কৰিব এই গোটেই এনআৰচি খনৰ ওপৰত যেটো খণ্ডে এই খণ্ডেটো ৰাজ্য চৰকাৰে নহয় আনকি সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহে অন ৰেকৰ্ড তেওঁলোকে জনাইছে যে এনআৰচিৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে সন্তুষ্ট হ'ব পৰা নাই গতিকে ৰাজ্য চৰকাৰে আমাক এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ কৰি আমাক দিব লাগে অধ্যক্ষ মহোদয় এই বিষয়বিলাকে প্ৰায়ে সুপ্ৰিম কোৰ্টত গৈ থাকে কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেন্ট দিয়ে সেই জাজমেন্টত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে এনআৰচি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যেটো আমি ফাইনাল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ এনআৰচিত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হল ৰফিকুল হক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তেওঁ গৈ সুপ্ৰিম কোৰ্টত দাবী কৰিলে বা সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে মোৰ নামটো যেহেতু এনআৰচিত ইতিমধ্যে সোমাইছে সেইবাবে ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে মোক এই ক্ষেত্ৰত কোনো ধৰণৰ মোৰ বিৰুদ্ধে ন্যায়াধিকৰণত কেছ নহব বা মোক যেটো ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰিছে সেই ব্যৱস্থাটো ইলিগেল বা সেই ব্যৱস্থাটো সুপ্ৰিম কোৰ্টে স্থগিত কৰিব লাগে ইয়াতে সুপ্ৰিম কোৰ্টে তেওঁলোকক কলে ইন্টাৰিম প্ৰথম ষ্টে আছিলে তাৰ পিছত সুপ্ৰিম কোৰ্টে কলে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব এনআৰচি নিজৰ ৰাস্তাত থাকিব এনআৰচিত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্ছ ডিটেকশ্যন কৰি থাকিব পাৰিব কোনোবা সাৰ্কুল অফিচাৰ এজনে এনআৰচি এখন বনাই দিয়া মানে ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ নাযায় আমি বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম অধ্যক্ষ মহোদয় কেতিয়াবা আমি চৰকাৰক কথা কওঁ মহামান্য সুপ্ৰিম কোৰ্টে সিটিজেনশিপ 6A ওপৰত এটা জাজমেন্ট দিলে জাজমেন্টত কলে যে 1971 উইল বি কাট অফ তাক আমসুৱে আদৰণি জনালে তাক কংগ্ৰেছ দলৰ বহু কেইজন বিধায়কে আদৰণি জনালে আৰু ছাত্ৰ সন্থায়ো আদৰণি জনালে যে এতিয়াৰ পৰা 71 উইল বি কাট অফ অধ্যক্ষ মহোদয় জাজমেন্টক আমি আদৰণি জনালো কিন্তু জাজমেন্টৰ ভিতৰত লিখা কথাখিনি আমি কোনে কিমান ভাল কৰি পঢ়িলো তাৰ ওপৰত এটা প্ৰশ্নবোধক চিন থাকি যায় সুপ্ৰিম কোৰ্টে এই জাজমেন্টৰ সময়ত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিলে and this is a constitutional bench সাংবিধানিক বিচাৰপীঠ এখন ইয়াতে 5 জন সুপ্ৰিম কোৰ্টৰ জাজ আছিল চিফ জাষ্টিস DY চন্দ্ৰচূড় জাষ্টিস সূৰ্যকান্ত মিশ্ৰ MM সুন্দৰেশ মনোজ মিশ্ৰ আৰু JB পাদিৱালা মাইনৰিটি জাজমেন্টত JD পাদিৱালাই কলে যে 71 কাট অফ ইজ ৰং কাট অফ ইজ 51 যত ভাৰতৰ লগত একে কাট অফ হ'ব কিন্তু মেজৰিটি জাজমেন্টে কলে যে কাট অফ উইল বি 1971 অসম চুক্তি অনুসৰি যিখন সংসদে চুক্তি বনাইছে তাক আমি ন্যায্যতা প্ৰদান কৰিছো এতিয়া আৰু 51 লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নাই 1971 উইল বি দা কাট অফ ইয়াৰ
স্যার এই পাদ্ৰিৱালৰ যেটো কথা কলে এটো নহয় আপুনি পিছত কব 21 পিছত চেয়াৰম্যান 6 প্লিজ 10 বছৰ থাকিব লাগে এই বিষয়ে পাদ্ৰিৱাল প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক না 40টা কথা কি ইনকাৰে কৰি থাকে বহুত প্লিজ আপুনি ৰিপ্লাইটো শুনি লওক পাদ্ৰিৱালৰ জাজমেণ্টটো মাইনৰিটি জাজমেণ্ট সেইটো ৰিজেক্টেড জাজমেণ্ট অলৰেডি ময়ে কলো তাত আৰু থিয় হৈ পেলাই যে মই বিশেষ জানো এইটোৰ বিষয়ে কোৱাৰ কি প্ৰয়োজন আছে এতিয়া প্লিজ সদনক আৰ্গুমেণ্ট কৰা হয় এতিয়া বহুত ভৰিপিক নষ্ট কিয় কৰি থাকে 4জনীয়া জাজমেণ্টে ক'লে যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেণ্ট দিছো কিন্তু 71 পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহব তেওঁলোকক চৰকাৰে ডিপোৰ্ট কৰিব লাগিব আৰু তেওঁলোকে ক'লে anyone entering Assam after 25th March 1971 is illegal and not eligible. তেওঁলোকে ক'লে 71 আমি এটা হিউম্যানিটেৰিয়ান জাস্টিফিকেশন কৰিছো 6 আৰ্টিকল 6-7 ৰ লগত ই ক্লাছ নকৰে আৰু তেওঁলোকে গোটেই কথাখিনি নিজৰ মতে এটা তেখেতসকলে এটা জাজমেণ্ট দিলে আৰু সেই জাজমেণ্টটো আমি মানি ললো কিন্তু সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিল এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিটো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcome by AMSU all MLAs ASU everybody ইয়াত আৰু কোনো ডিসপিউট নাই এতিয়া মুটকৈ বেছি চেয়াৰম্যান ডাঙৰীয়া জাজমেণ্টটো পঢ়িছে কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছো তাৰ মানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই ইয়াত তেওঁলোকে ক'লে the Supreme Court has says Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. তাৰমানে বিদেশী বহিষ্কৰণৰ কাৰণে এতিয়াৰ পৰা চৰকাৰ ট্ৰিব্যুনেলত যোৱাৰ প্ৰয়োজন নাই The 1950 Act says that DC জনে যদি prima facie ভাবে ই বিদেশী he can be evicted from the state of Assam আপোনালোকে এখন পঢ়ি ল'ব 1950 illegal expulsion from Assam একখনৰ ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল স্যাৰ কিয় কথা কয়বা আপুনি 50 চনৰ হে একখনৰ ব্যাকগ্ৰাউণ্ড কোনে মই মাত্ৰ আপুনি পইণ্টটো লিখি ৰাখক those were from প্লিজ আপুনি পইণ্টটো লিখি ৰাখক so could be easily the same honorable মই আপুনি honorable MLA আপুনি ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ ব্যাকগ্ৰাউণ্ড বুজাব খুজিছে ইউ হেভ টু ফাইল আনাদাৰ পিটিশন ইন সুপ্ৰিম কোৰ্ট মোক কিয় বুজাই আছে মই এনেকুৱা নকৰিব না নকৰিব ভাই ইয়াৰ পৰা ভোট নাবাঢ়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে সেইকাৰণে আপোনালোকৰ বিষয়েতো মানুহে গম পাব লাগে গতিকে বহি থাকক কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে বহি থাককচোন পিছত ক'ব যি আছে ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব ভাই মাননীয় অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টে ক'লে যে অসমৰ কাৰণে এখন স্পেচিয়েল এক্ট আনা হৈছিলে ইন দা পটভূমিত 1950 এইটো মই কৈছো যে 1950 পটভূমিত এখন আইন অনা হৈছে যে ডিসিয়ে যিকোনো ডিসিয়ে যদি ভাবে ই বিদেশী হি ক্যান বি এভিক্টেড ওয়ার্ড ইজ এভিক্টেড উচ্ছেদ কৰি দিব আৰু ট্ৰিব্যুনেলত যোৱাৰ কোনো প্ৰয়োজন নাই এই এক মিনিট ভাই আপুনি মই ভুল ক'ব পাৰোঁ ৰাতি উকিলে পঢ়াই দিব মইতো ইংলিছ কেইটাহে পঢ়ি আছো সুপ্ৰিম কোৰ্টে ক'লে বাই দ্য মেজৰিটি জাজমেণ্ট
that state need not to go only foreigners tribunal. State has this power also. তাৰমানে এতিয়ালৈকে আপোনালোকে যি কৈছে যে আমি পাৰ কৰি দিলো, now by the order of the Supreme Court, every deputy commissioner is empowered to evict anybody whom he feels foreigner. This is the law of the land. আৰু second law of the land, নাই মই ভুল কৰিলে শুদ্ধ কৰিলে মোৰ বক্তব্যটো ফাইনেল নহয়, কোৰ্টতহে যাব। গতিকে মোৰ কথাখিনি ভুল বুলিয়ে শুনি লওকচোন, শুদ্ধ বুলি শুনিব নালাগে।